কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনে পালে জনাবলৈ নাপাহৰিব আজি মোৰ কাৰণে ভিডিঅ'টো স্পেচিয়েল হয় যিহেতু মোৰ দাদা আহিছে এতিয়া বনাবলৈ লৈছোঁ মই মাছৰ আঞ্জা আজি জিকা দি পেলাই আজি মাছৰ আঞ্জা বনাম মাছ আনিলে প্ৰথম দিনাখনেই মাছখিনি আনে সেইদিনা আমি সদায় টেঙা আঞ্জাই খাওঁ পিছত আৰু থাকি যোৱা মাছখিনি জ্বলা খাওঁ কিন্তু এতিয়া আজি জিকা আঞ্জা বনাম জিকা বিলাহী আৰু আলু এনেকৈ কৰি বনাম খায়ো ভাল লাগে বাৰু তেনেকৈ আপোনালোকে বনায়নে কেৰাহী এখনত তেল দি পেলাই তাতে সৰিয়হ কেইটামান ফুটাই লওঁ সৰিয়হ কেইটামান ফুটাই পেলাই মই জিকাখিনি তাতে দি দিম এতিয়া জিকাখিনি দি পেলাই তাতে নিমখ হালধি দি পেলাই অলপ দেৰি ভাজিব লাগিব বিলাহীটো লগালগ দি নিদিওঁ লগালগ দি দিলে মানে কি হয় আলুবিলাক ভালকৈ নিসিজে সেইটো কাৰণে যেতিয়া অকণমান আলু আৰু জিকাখিনি অকণমান যেতিয়া সিজিব সেই সিজিলেহে মই তাত বিলাহীখিনি এড কৰিম তেতিয়া বিলাহীখিনি পিছত গলি যাব এনেও কিন্তু আগতে দি দিলে মানে আলুখিনি নিসিজে মোৰ মাছৰ আঞ্জাত বিলাহী দিলোঁ বিলাহী দি অলপ দেৰি ৰাখি এতিয়া মাছখিনি এইখিনি ফ্ৰাই কৰি ল'লোঁ এতিয়া ফ্ৰাই মাছখিনি হ'ল যেতিয়া এতিয়া এইখিনি মোৰ জিকাখিনিও হৈ গৈছে জিকাখিনিত এতিয়া মই ইয়াতে পানী এড কৰি দিম আপোনালোকে যিমান পানী লগে সিমান দিলেই হ'ল এনেকুৱা নহয় যে বহুত দিব লাগিব এতিয়া পানী দিলোঁ পানী দিয়াৰ পিছত এতিয়া এইটো উতল আহিছে ন এতিয়া মাছখিনি ইয়াতে দি দিম মাছখিনি দিয়াৰ পিছত অলপ দেৰি উতল আহিলে আঞ্জা হৈ যায় খাই ভাল লাগে আৰু ইয়াতে বিলাহীৰ যিটো টেঙা সেইটোতো খাব পাৰে আপোনালোকে নহ'লে আপোনালোকে নেমুও দি ল'ব পাৰে আমি নেমু দিওঁ বাৰু গৰমত নেমু খাই ভালো লাগে হৈ গ'ল মোৰ মাছৰ আঞ্জা এতিয়া বনাবলৈ লৈছোঁ মাছৰ পেটু এইখিনি তেল হয় মাছৰ ইমান ভাল লাগে মাছৰ তেলটো বেছি থাকিলে বেঙেনাৰ লগত বনাম চিম্পুল বেঙেনাৰ লগত পিঁয়াজ দি পেলাই তেলত পিঁয়াজ দি পেলাই তাতে কেঁচা জলকীয়া কাটি দিব লাগে ইয়াতে আপুনি প্ৰথমতে এই পেটুখিনি দি পেলাই অলপ দেৰি ভাজি ল'ম পেটুখিনি যেতিয়া ভাজ খাব পেটুখিনি ভাজ খোৱাৰ পিছতহে আমি ইয়াত বেঙেনাখিনি দিম আৰু ইয়াতে কেঁচা জলকীয়া ফালি দিব জ্বলাটো অকণমান হ'লে ভাল লাগে পেটু ভজাত যিহেতু সৰু বাচ্চাক দিয়াই নহয় বাৰু এইখিনি হৈ গ'ল তেল কিমান ওলালে দেখিছেনে মই যিমান তেল দিছিলোঁ তাতকৈ বেছি তেল ওলাই গ'ল ইয়াতে এতিয়া মই বেঙেনাখিনি দি দিম পেটুখিনি যিটো ভাজ খালে ইয়াতে বেঙেনাখিনি দি পেলাই ইয়াতে নিমখ হালধিটো আপোনাৰ মাছৰ পেটু দিয়াই আছে গতিকে বেছি নিমখ নিদিব মানে বেছি নিমখ দিলে খাই ভাল নালাগে নিমখটো জোখত হ'লে ভাল লাগে হৈ যায় আৰু হৈ গ'ল মোৰ মাছৰ পেটু ভাজি পেলাই পটাপট এইকেইটা বনাই লৈছোঁ বা কাম কৰা মানুহ এজনো আছে সেই কাম কৰা মানুহজন আহিলে ভালকৈ খুৱাবলৈ পালে মনটোও ভাল লাগে মই সুদা ভাত কোনোদিনেই তেওঁক নোখোৱাওঁ সদায় মাছ কিবা এটা বনাই খুৱাওঁ এই বেঙেনাকেইটাও পুৰি ল'লোঁ পিটিকা বনাম আৰু এইফালে মই পটলৰ চাটনিটো মই বিৰাট ভাল পাওঁ খাই পেলাই পটল আদা অলপ দিম আৰু নহৰু অকণমান দি পেলাই লগতে এটা বিলাহীও পুৰি পেলাই তাতে দি পেলাই চাটনি বনাম হৈ গ'ল মোৰ ৰেডি ভাজি দুপৰীয়া থালিখন ভাত বনালোঁ ভাতৰ লগতে আছে মোৰ জিকা বিলাহীৰ আঞ্জাখন মাছ দি পেলাই আৰু তাতে আছে পিটিকা বেঙেনাৰ পিটিকা আৰু লগত আছে আপোনাৰ পটলৰ সেই চাটনিটো পটলেটো যিটো মানে মই পুৰি লৈছিলোঁ পুৰা চাটনিটো আৰু লগতে আছে মাছৰ পেটু এনেকৈয়ে বনালোঁ আজি যিহেতু মনটো ভাল লাগি আছে আজি আমাৰ দাদা আহিছে ৰাতি আহিব আহি পেলাই ৰাতিপুৱা পাবহি বিয়াৰ পিছত যেতিয়া ঘৰৰ মানুহখিনি লগ পাওঁ কিমান ভাল লাগে ন আপোনালোকৰ ভাল লাগেনে তাতে দূৰত থাকিলে আৰু মিছ কৰা হয় ন কিমান দিনৰ মূৰত দেখিবলৈ পাওঁ এতিয়া দাদা অহা আজি 1.5 বছৰ হ'ল দাদা ইমান দিন অহাই নাছিলে আমাৰ ছোৱালীৰ অন্নপ্ৰাশনতে অহা 1.5 বছৰ হৈ গ'ল আহিম বুলিলেও মিলাব নোৱাৰে ন এতিয়া এই দাদাৰ লগত অকণমান ওলাই যাবলৈ ল'লোঁ আমাৰ নতুনকৈ এখন ৰেষ্টুৰেণ্ট অপেনিং হৈছে তালৈ যাবলৈ ওলাইছোঁ দাদা মই আৰু এওঁ কৈছে আমি এইজন ওলাইছোঁ যাবলৈ এয়া আমি আহি পাই গ'লোঁ সেই ৰেষ্টুৰেণ্টখন বৰ ধুনীয়াকৈ খুলিছে দীঘলী পুখুৰী পাৰত দীঘলী পুখুৰীতো বহুতখিনি ৰেষ্টুৰেণ্ট আছে যি দুটা ল'ৰাই খুলিছে ইমানেই সৰু ল'ৰা মানে দেখিয়ে ভাল লাগি গৈছেগৈ ইমান কম বয়সতে যেতিয়া ইমানখিনি আগবাঢ়িব পাৰিছে ভৱিষ্যততে তাহাঁতে মানে ভালকৈ কিবা এটা কৰিব পাৰিব দেখি মনটো ভাল লাগিছে
আচলতে ভালেই কৰিছে মানুহে মনত যদি থাকে নহয় হাবিয়াস কিবা এটা নিশ্চয় কৰিব পাৰিব মানে ভাত খোৱা দেৰি সেইদিনা সেইটো কাৰণে একো নাখালোঁ তাত প্ৰথম গৈছোঁ যেতিয়া আকৌ একো এটা নোখোৱাকৈ আহিবলৈও বেয়া লাগে সেইটো কাৰণে আমি কফি একাপকৈ খালোঁ বিশেষ একো খাবলৈও মন নগ'লে সেইটো সময়ত কৈ দিয়া আপোনালোকো আহিব যিসকল গুৱাহাটীৰ হয় তেওঁলোকো আহিব যিসকল বেলেগ গুৱাহাটীলৈ কেতিয়াবা আহিব তেওঁলোকেও ভাল পাব আৰু ইমান সৰু ল'ৰা দুটা উৎসাহ পাব ন অকণমান ভালো লাগিছে এতিয়া আমি হৈ গ'ল আমি তাৰ পৰা ওলালোঁ যাবলৈ বেছি দেৰি কৰা নাই আৰু তাৰপিছতে মানে বেলেগ এফালে যাবলৈও আছে সেইটো কাৰণে তাৰ পৰা ওলাই আহিলোঁ দেখি ভাল লাগিলে তোমালোকৰ ভাল হওক তাৰ পৰা আহি ফেশ্বন চিটিলৈ আহিলোঁ ফেশ্বন চিটি মানে এই দাদা আহিছে যে টিকলি দুজনী এতিয়া পূজা বুলি কিবা এটা নি নপঠিয়ালেও বেয়া লাগিব ন দাদায়ো আমাৰ পোৱালিলৈও লৈ আহিছে কাপোৰ তাহাঁতৰ দুজনীতে কিবা এটা দিওঁ বুলি সোমালোঁ আচলতে সেই অকণমানজনী লৈ পেলাই দিগদাৰ বাৰু বস্তু চাবলৈ তাইহে উস্তাদ ওলাই ন চবতে কিন্তু উপায় নাই দাদাহঁতে দাদাক লৈ আহিলে ভাল তাৰমানে সৰু ল'ৰা ছোৱালী কাপোৰৰ জোখ পাবলৈ বৰ দিগদাৰ নহ'লে গাড়ী দিব নিদিয়ে এখন গাড়ীখন থৈ দিয়া এইখিনিত থৈ দিয়া সৰু বাচ্চা পালে ইমানেই ভাল পায় ল'ৰা ছোৱালীবোৰ মানে দেখিলে তাই গৈ পেলাই মানে মাতি বগে ভয়ো লাগে নহয় আকৌ মাৰপিটো হৈ যায় বুলি অকণমান মানে কচুও আছে ন এইটো দাদা আহিছে দাদা গুৱাহাটী আহিছে আজি যাবগৈ বাৰু আমাৰ লগত দুনা আহিছে ন আমি এতিয়া ক'ত যাম আমি যাম এতিয়া বাৰ ঘৰত যাম বাৰ ঘৰত অলপ দেৰি থাকিম ন থাকি পিছবেলা গুচি আহিম আৰু আকৌ কেতিয়া আহিবি এবাৰ ফেমিলি লৈ আহিবি দেই আমি যিহেতু দুইজনী বাই ভনী গুৱাহাটীতে থাকোঁ কিন্তু দাদা থাকে দাদা ইয়াত নাথাকে ন সেইটো কাৰণে মানে কি হয় তাক মানে পাবলৈ মনো গৈ থাকে বহুদিনৰ মূৰত আহে এতিয়া সেইটো কাৰণে আজি ভাবিলোঁ কি সিটো আজি এনেও যাবগৈ মাত্ৰ এদিনৰ কাৰণে আহিছে আমাৰ ঘৰত এদিন আৰু বাৰ ঘৰত এদিন সেইটো কাৰণে মই তাৰ লগতে বাৰ ঘৰলৈ ময়ো ওলাই আহিলোঁ মই বোলো আজি দিনটোৰ কাৰণে মই ওলাই যাওঁ বহুদিন অহাও নাই বাহঁতৰ ঘৰলৈ বাৰু মাজতে মাৰো গা বেয়া আছিলে তেনেকৈ কৰি অহাই হোৱা নাই আজি সেইটো কাৰণে দাদাৰ লগত চান্সটো পাওঁতে গাড়ীখন লৈ পেলাই বোলো গুচি যাওঁ তেওঁ ক'লে তোমালোক গুচি যাওঁ আহোঁতে মই লৈ আহিম সেইটো কাৰণে ময়ো গুচি আহিলোঁ এই ৰাস্তাবোৰৰ কাৰণে আহিবলৈ মন নাযায় আজিকালি মানে বাহঁতৰ ঘৰৰ ওচৰত সেই অভাৰব্ৰিজ বনাই আছে যে সেইটো কাৰণে সেইডোখৰত মানে গাড়ী চাড়ী কৰিবলৈ বৰ দিগদাৰ পায় তাৰমানে এতিয়া মই যেনে তেনেহে ছিটটোত বহি যাওঁ ফ্ৰণ্ট ছিটত তাইক বহিব লাগিব আৰু অকলে আকৌ বহাবলৈও দিগদাৰ ন ছিট বেল্ট মাৰি পেলাই পঠিয়ালেও ভয় লাগে নহয় আকৌ ময়ো সেইটো কাৰণে ফ্ৰণ্ট ছিটত বহিবলগীয়া হয় কিন্তু মোক ছিটটো নিদিয়ে মই ক'ৰবাত অকণমান ক্ষীণমিন মানুহ কাৰণে ক'ৰবাত অকণমান থাকোঁ আৰু গোটেই ছিটটো তাই কভাৰ কৰিব গোটেই পচালি মচালি আহে কৈছোঁ নহয় কি যে অশান্তি মোৰ বহিবলৈ মই কৈছোঁ কেইদিনমানৰ পিছত মই তাইক আগতে মই পিছতে বহি যাম দেই শান্তিত
অফিচলৈহে গৈছে মা অফিচলৈহে গৈছে জেঠা আহিব ন অফিচ গৈছে মা অফিচ জেঠা অফিচলৈহে গৈছে মই এতিয়া জেঠাইক ঘূৰাই আনিলেহে হ'ব এয়া মই জেঠাই কান্দি আছো জেঠাই মই কান্দি আছো তুমি কিয় গ'লা অফিচলৈ কিয় গুচি গ'লা জেঠাই কিয় গুচি গ'ল জেঠাই কিয় অফিচ গ'লা গুচি আহা জেঠাই গুচি আহা জেঠাই আহিব দেই জেঠাই তাক অফিচত নমাওঁতে যি কান্দোন নহয় ৰখাব পৰা নাই এতিয়া দেখিছা বাৰ ঘৰ পালেহি নহয় বাৰ ঘৰ পাই মানে তাই একদম ফূৰ্তিত ক'ব নোৱাৰা হৈছে মোমায়েকক তেনেকৈ লগ যে পোৱা নাই সেইটো কাৰণে লগ নলয় দাদা ইমান হ'বলৈ মন কৰে তাই ইমানেই পলাই মানে দাদাৰ পৰা ওচৰলৈ নাযায় কিন্তু আঁতৰৰ পৰাই তাই জোকাৰি থাকে মামা ধৰিলে মামা মাতিছে মামা মোৰ মামা যেন বান্দৰে কেনেকৈ কৰে বা ঘৰত নাছিলে বজাৰলৈ গৈছিলে মানে বাক তাই ইমানেই ভাল পায় নহয় গোটেই ঘৰটো বাক বিচাৰি ফুৰিছে এতিয়া বা আহিলে মানে বজাৰৰ পৰা এতিয়া তাই ৰৈ আছে জেঠাইকক আনিবলৈ তাৰ বেগতহে ধান্দা দেখিছ নহয় বায়ে আইচক্ৰীম লৈ আহিছিলে কিন্তু মই তাইক বৰকৈ আইচক্ৰীম দিয়া নাই এতিয়ালৈকে মানে চৰ্দি লাগে বুলি কিন্তু ক'ত নিদিয়াকৈ পাৰিম ৰিতৰ পৰা খেদি আইচক্ৰীম এটা আনিলেগৈ কি খাইছা দুনা কি খাইছা দুনা মামা হে যা Can you help me? Yes. Us. Can you help me? Yes. ইমানেই উৎপাত অকণমান শুম বুলি ভাবিলোঁ গোটেইকেইটাই অকণমান ভাত পানী খাই বৈ তাই উৎপাতৰ কোবত আমি শুব নোৱাৰিলোঁ কৈছোঁ নহয়